ভাওনা কৰি আজৰি হৈছ সকলোবোৰ পৰশুৰাম বৰ সুন্দৰ অভিনয় কৰিলে চমক প্ৰদৰ্শন এয়া আমাৰ ৰঞ্জন ৰজা ওলাইছিলে বৰ ধুনীয়া প্ৰদৰ্শন কৰিছে আজি ভাল কৰিছে এয়া আমাৰ ৰামে আজি সুন্দৰ প্ৰদৰ্শন কৰিছে এয়া আমাৰ সীতা বাইদেউ মৰ্নিং সকলোলৈকে এয়া আমি শুই উঠিলো সকলোবোৰ বৰ ধুনীয়া আমাৰ আকৌ ৰাতিপুৱা শুই দিয়ে ভাত এগালে খোৱা হয় হয় নাই সেইটোৱে ধুনীয়া ভাল লাগিলে খাই একদম খানাটো খাই বুলি তৃপ্ত পাইছো এতিয়া অলপ পিছত ওলাই যাব লাগিব প্ৰগ্ৰেম আৰম্ভ হ'বগে বেলকনি এইটো আমাৰ বেলকনি বৰ ধুনীয়া ভিউ খানাটো হ'ব আৰু অলপ পাছত খামগে আৰু এয়া আমি সকলোবোৰ ওলাই আহিছো আমি যাবলৈ লৈছো ক'লে সৰজনী বজাৰ বৰ সস্তা বস্তুবোৰ বৰ সস্তা আমি গোটেইকেইটা আহিছো আৰু এইকেইটা আমাৰ বাহিবাদক আমাৰ চানি এইফালে আমাৰ গিৰীন্দ্ৰ গোস্বামী এইফালে আমাৰ দুৰ্গুৰি এইফালে আমাৰ বৰা অফিচিয়েল একদম আগত অফিচিয়েল বৰা একদম আগত বাহিৰক দেখালো বাহিবাদক হয় নাই এতিয়া আমি যাওঁ কিবা অকমান ঠাই আনো 20 টকা আৰম্ভ বুলি কৈছে 20 টকা আৰম্ভ হয় বোলে আমাৰ ইয়াত 20 টকাত চিখৰে মেইন আৰু জোকৰা খাই দিয়া এয়া আমি ইণ্ডিয়া গেটৰ অভিমুখে গৈ আছো ইণ্ডিয়া গেট এয়া আমাৰ ইণ্ডিয়া গেট আমি সকলোবোৰ আৰু ইয়াতে আৰু এনেকে ব্যস্ত মই যাবলৈ নিদিয়া পাই বোলে 2000 years later আমাৰ দিল্লীত দ্বিতীয় দিনা ৰাতি আমি শুবলৈ লৈছো আৰু সকলোবোৰ আমি আজি ক'ত গ'লো বৰ্তমান সময়টো হৈছে ৰাইজ বৰ্তমান টাইমটো কিমান সময়টো হৈছে বৰ্তমান 3:59 মানে 4টা বাজিছে এতিয়া শুবলৈ লৈছো আখৰা কৰা হ'ল ভাওনা তাৰপৰা আজি আমি ক'ত গ'লো আজি আমি গ'লো লালকিল্লা গ'লো ইণ্ডিয়া গেট গ'লো চোৰ বজাৰ গ'লো ভাল লাগিলে সৰজনী মাৰ্কেট হয় নাই তাত কি ল'লা তোমালোকে কৈ দিয়া আকৌ 100 টকা ধেমাল ললো কাপোৰ ললো নিজৰ কিবা ফাৰ্ষ্ট আকৌ চশমা খালি চবেই লৈছে আৰু ফাৰ্ষ্ট আকৌ চশমা এযোৰ মানে চবেই লৈছে কমন এযোৰ মানে চশমাযোৰ এয়া লৈ মেলি আৰু আহি আমি এতিয়া ৰুমত আৰু এতিয়া শুই দিছোহি আৰু দেই 4টা বাজিছে আৰু কাইলৈ আকৌ ভাওনা আছে কেইটা বজাৰ পৰা আছে জানো ভাওনা কাইলৈ 12টা পৰা কাইলৈ দিনৰ 12টা পৰা আছে ভাওনা কৰি আৰু আমি ৰাতিলৈ উভতিমেই চাগে থাকিব পাৰোঁ যদি টিকেটটো মানে কটা নাই এতিয়ালৈকে মানে পৰহিলে মানে যামগৈ আৰু কিবা 2 তাৰিখে কাইলৈ থাকি আৰু সেয়া আজিলৈ শুই দিম আৰু গুড নাইট প্ৰভাত সকলোলৈকে আজি আছে আমাৰ ভাওনা 1 তাৰিখ যিহেতু আজি ভাওনা আছে আমাৰ কেইটা বজাৰ পৰা আৰম্ভ হ'ব গাইজ ভাওনা 1টা বুলি কৈছে 2টাত বাজিব 2টাৰ পৰা ষ্টাৰ্ট হ'ব 2টাৰ পৰা ষ্টাৰ্ট হ'ব নাই 2টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব চাগে ভাওনা বেছি দীঘল নহয় বাৰু 1.5 ঘণ্টাতে হৈ যায় নাই 1.5 ঘণ্টা 2 ঘণ্টা লাগে নেকি 1.5 ঘণ্টা 2 ঘণ্টা বেছি নহয় আমি যাম এতিয়া আৰু গাটো ধুই ল'লে লাগে
দাড়িটো কাটিব লাগিব আকৌ গাটো ধুব লাগিব দাড়িটো কটাৰ পাছত এয়া আৰু আমি যাম আৰু লাহেকৈ আৰু দেই চাই থাকিব ভিডিঅ'টো দেখাই থাকিম 2,000 years later. আমি সকলোবোৰ ভাওনাৰ কাৰণে সাজু হৈছোঁ এয়া আমাৰ ড্ৰেছ কৰি হৈ গ'ল এয়া আমাৰ গীৰ্ণ গোস্বামী ৰেডি এজন আমাৰ পেটুৱা বাই আনে পাক মাৰি আছে হিমাজিত নেওগ মাজী মুখ্য গান হিমাজিত নেওগ চাওঁ হিমাজিত চাই যাব এইটো হিমাজিত নেওগ মুখ্য গানক পাক মাৰি আছে পাৰ্থ বাই আনে হয় আমাৰ দেৰি হৈছে খালি তথাপিও আমি কেনেকৈ চিল কৰি আছোঁ ন আমাৰ গাত কথাই নালাগে দেখিছে নাই কেনেকুৱা দেৰি হৈছে আৰু যাব লাগে চব ৰৈ আছে ব্যস্ত কৰি লওক আৰু যাম আৰু লাহেকৈ আৰম্ভ হ'ব এতিয়া নবয়া কি বজাব এতিয়া
2,000 years later. ভাওনা কৰি আজৰি হৈছোঁ সকলোবোৰ পৰশুৰাম বৰ সুন্দৰ অভিনয় কৰিলে চমক প্ৰদৰ্শন এয়া আমাৰ ৰঞ্জন ৰজা ওলাইছিলে বৰ ধুনীয়া প্ৰদৰ্শন কৰিছে আজি ভাল কৰিছে সুন্দৰ এয়া আমাৰ বৰষা বৰ ধুনীয়া কৰিছে সকলোৱে ভাল কৰিছে দেই এয়া সকলোবোৰ ফটোমাত ব্যস্ত আমাৰ ফটোমাত ব্যস্ত সকলোবোৰ আমাৰ এয়া মীনা সুস্থ কেনেকুৱা লাগিলে আজি বাইন কৰি ভাল লাগিলে ফিলিং একদম মজা ন এই ভিডিঅ' হৈ আছে ফটো মাৰিছে নেকি ভিডিঅ' মানে ব্লগত যাব কেনেকুৱা লাগিলে ভাল লাগিলে চাউণ্ডটো বৰ গেলা ইয়াত অসমতকৈ বহুত গেলা মাৰি ধৰে যাবলৈ বেয়া অলপ উপায়টো নেকি কি দিছে এইকেইটা একোৱে নাই টি মিক্সাৰখন লৈ আহিছে আৰু গাই থাক নাচি থাক বজাই থাক কেনেকুৱা লাগিলে বহুত ভাল অভিজ্ঞতা বুলি ক'ব নোৱাৰি অকণমান কেজেং আছে ইয়াত বহুতখিনি কেজেং আছে কেজেংখিনি মানে আমাৰ এই হিমাজী দিগন্তই ক'ব হিমাজী দিগন্ত কৈ দিয়া নহয় দিগন্ত আমাৰ পৰিস্থিতিটো কি হৈ আছে পৰিস্থিতিটো মানে হিলি গৈছে ইয়াত মানে গাই থকা নাচি থকা বজাই থকা আৰু সেইটোৱে হৈছে আৰু বাকী ৰাইজে ভাওনাখন ভালেই পালে বাৰু চাউণ্ডটো যি কি নহওক বাৰু অকণমান কষ্ট পালোঁ বাৰু ভাল পাইছে বাৰু আকৌ মাতিম বুলি কৈছে আৰু এতিয়া নাজানো এয়া আমাৰ দীপশিখা লিড ফিমেল ছিংগাৰ হয় নাই কেনেকুৱা লাগিলে কোন ভালেই লাগিলে ভাওনা কৰিবলৈ প্ৰথমবাৰ বহুত ভাল লাগিলে ঠিকেই গ'ল ভাওনা আজি আকৌ ৰাতিলৈ আকৌ ট্ৰেইন আছে যাবগৈ লাগিব ৰাতিলৈ ট্ৰেইন আছে যাবগৈ লাগিব আজি আৰু দিল্লী বাই বাই আজি আৰু একদম পূৰা অসমলৈ যামগৈ আৰু ঘৰ যাম দেই ঠিক আছে এয়া আমাৰ ছোৱালীকেইজনী নুলিয়াও কেনেকুৱা লাগিলে আজি ভাওনা কৰি খুব ভাল লাগিলে নে ভাল ভাল অভিজ্ঞতা অভিজ্ঞতা হয় নাই তিতা মিঠা বাহিৰত ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছোঁহি আমাৰ অসমৰ য়েছ যিটো কালচাৰ হয় হয় তাকে ভাল লাগিলে কৰি ভাল লাগিলে সকলোৱে আৰু এনজয় কৰিলোঁ আজি ভাল লাগিলে দিল্লীত ভাওনা কৰিবলৈ পোৱাটো বহুত সৌভাগ্যৰ কথা সেইটো ভাল লাগিছে আৰু দেই এয়া আমাৰ ৰামে আজি সুন্দৰ প্ৰদৰ্শন কৰিছে এয়া আমাৰ সীতা বাইদেউ চমক প্ৰদৰ্শন কাপোৰ পেলাই দিলে ধৰক নবনাই এনেকৈ বনাই ব্লগ সুন্দৰ প্ৰদৰ্শন আমাৰ এজন ৰজা এওঁ আকৌ বৰ বেলেগ দিছে আজি দেই এওঁ মানে একদম খাতাৰনাক পাৰফৰ্মেঞ্চ দিছে আমাৰ এলি আমাৰ লক্ষ্মণ এলি কেনেকুৱা লাগিলে ভাওনা কৰি আজি ভাওনা কৰি ভাল লাগিলে দেই ভাল লাগিলে নে দূৰৰ পৰা আহি ইয়াত ৰাম বিজয় ভাওনাখন আজি প্ৰদৰ্শন কৰিলোঁ য়েছ নজনাকৈও কিবা কিবি ভুল গতি হ'ব পাৰে সকলোৱে আৰু ক্ষমা কৰি ধন্যবাদ নিশ্চয় আমাৰ এজন দেখাইছিলোঁ জনক মেকআপ যোৱাই নাই মানে কথাটো হেৰি দিল্লীত ভাওনা কৰিবলৈ আহিলোঁ যে চবতে মানে মেকআপ মোহা তেল চেলবোৰ নানিলোৱে আৰু মানে গমেই নাপাওঁ এইটো কথা দিগন্ত হৈ গ'ল মানে কেছটো সেয়াই আৰু আমি ঘৰলৈ গৈ আছোঁ আৰু আগৰে যুগৰে একদম কেনেকৈ যে গৈছোঁ কষ্ট ন মানে চিটেই নাই আৰু যেনে তেনেহে গৈছোঁ যেনে তেনে শুবলৈ পোৱা নাই ৰাতিটো এটা ৰাতি পাৰ কৰি দুপৰীয়া হৈছেগৈ আৰু এটা ৰাতি পাৰ কৰি আকৌ এটা দুপৰীয়া যাবলৈ আছে মানে বহুত কষ্ট দেই কনফাৰ্ম হোৱা নাই মানে টিকেটবোৰ কনফাৰ্ম নহ'লে সেইটো কাৰণে উপায় নাই আৰু এতিয়া এনেকৈ যাবগৈ লাগিব উপায় নাই তেনেকৈ ব্লগ বনাবলৈ চান্সেই পোৱা নাই সেইবিলাকে আৰু এনেকৈ আৰু सब किसी में हो या गैर हो सब किसी में देर न हो जाए कहीं देर न हो जाए आओगे जिस्म से जान जुदा हो जाए कहीं देर न हो जाए देर न हो जाए कहीं देर न हो जाए कभी काली घटाए तेरा
अभी मेरा रूहानी बिजली चमक के लगी आंखें दी यारा अरे पाला আমি ফাইনেলি আহি পালোহি ক'ত পালোহি কোকৰাঝাৰ অৱশেষত অসমত সোমালোহি দেই কোনে কোনে পাইছোহি আৰু যেনে তেনে আজি এতিয়া কেইটা বাজিছে 8টা 8টা বাজিব হৈছে আৰু আজি 2 নম্বৰ দিন আহি থকা তাৰপৰা 12:30 পাই যামগৈ 12:30 আমি পাই যামগৈ না 12:30 গুৱাহাটী পাই যামগৈ এই চাই দিব ভিডিঅ'টো দেই অৱশেষত আমি পালোহি গুৱাহাটী পালোহি কামাখ্যা ষ্টেচন পালোহি আমি ঘৰলৈ যামগৈ এতিয়া কেইটা বজাত যামগৈ আমি 8:30 বজাত ৰাতি 8:30 বজাত ট্ৰেইন আছে 8:30 বজাত ট্ৰেইন আছে 7টা বজাত যাম আৰু ৰাতিপুৱা 7টা 8টা মানত পাই যামগৈ আৰু ধুনীয়াকৈ একদম বিন্দাছ পাই গ'লো এতিয়াই ভাল লাগিছে ন নিজৰ জেগাত আহিছোঁ বহুত ভাল লাগিছে মুঠতে আৰু এতিয়া নিজকে দলিয়াই দিম আৰু দেই নিজকে দলিয়াই দিম দেখা নাই পাই গ'লো কেনেকুৱা লাগিছে বিশাল দিয়া আহি তাকে বেয়াও লাগিছে বেয়া লাগিছে নিস্বাৰ্থভাৱে কি আছিলে তাকে মানে নিস্বাৰ্থ সংস্কৃতি কোনো পইচা পাতি খেল নাই মানে আমাৰ পেটা পাই নাহিলে পইচা পাতি খেল নাই ইয়াত কোনো পইচা যেতিয়া দিলে আমি ঘনা কৰিব যাম তেনেকুৱা আমি নিস্বাৰ্থভাৱে যাওঁ নাই নিস্বাৰ্থভাৱে সেইটোৱে মিলা প্ৰীতি মেইন প্ৰথম গৈছিলোঁ অসমৰ বাহিৰত ভ্ৰমণ কৰিব অসমৰ ৰিপ্ৰেজেণ্ট কৰিছোঁ কোনে ৰিপ্ৰেজেণ্ট কৰিছে অসমত হিমাচল পাই গ'লেহি আমি কেনেকুৱা লাগিছে অসম পাইহি গেলা লাগিছে নেকি এই দিল্লীখন ইমান পাই গ'লে কিন্তু নিজৰ জেগাত মেইন নিজৰ জেগাত কিন্তু তামাম কষ্ট দিলে মই চিধা মোৰ পুত্ৰ আছে নে তামাম কষ্ট দিলে গোটেই ৰাতিটো কষ্ট আছে লাটি লৰাই আহিছে দেই কি লাগিব দেই এইটো দি দিবা গোটেই ৰাতি লৰাই আহিছে এনেই তোমাৰ সেইটো এইটো তোমাৰ ওপৰত যে কিবা এটা লগাইছে এয়া আমি কামাখ্যা ষ্টেচনৰ পৰা আহি এতিয়া গুৱাহাটী পল্টন বজাৰ ষ্টেচন পাইছোহি আমি ৰৈ আছোঁ এতিয়া কেইটা বজাত আছে আমাৰ ট্ৰেইন 8:45 আছে ট্ৰেইন এতিয়া ৰৈ থাকিব লাগিব কিবা এটা খাই ল'মগৈ আমি 3টা বস্তু ৰখীয়া আমি বস্তু ৰখীয়া এইবোৰ বস্তুবোৰ গোটেই বস্তু চবেই ভাত খাব লাগিব এজন আমাৰ গিৰিন্দ গোস্বামী আমি 3টা মাত্ৰ গিৰিন্দ গোস্বামী আমি 3টা আমি বস্তু ৰখীয়া ইহঁতি অহাৰ পিছত আমি যাম খাবলৈ আমি খাবলৈ যাম আৰু এইবিলাকে হৈছে আৰু দেই বহুত কষ্ট হৈছে কিন্তু বেলেগ টোপনি দিছে মানে বেলেগ টোপনি আৰু দেই ঘৰত গৈহে টোপনিটো পূৰ হ'বগৈ আৰু একদম ঘৰৰ বিচনা যেতিয়া পাম হয় নাই ঘৰৰ বিচনাখন মিছ কৰা হৈছে সঁচাকৈ দেই এনেকৈ গৈ থাকোঁ আৰু দেই ঠিক আছে 2,000 years later. তো আমি যোৱাকালি গুৱাহাটীৰ পৰা আহি আজি ৰাতিপুৱা 6টা বজাত পাই গ'লোহি যোৰহাট ষ্টেচন ৰাতিপুৱা 6 বজাত পালোহি আহি পেলাই কি হ'ল ইমানেই গোটেইখিনি ভাগৰ লাগিলে এজনটো শুই আছে হ'ব এতিয়াও বহুত বেছি ভাগৰ লাগিলে আমি আহি ডাইৰেক্ট ৰুমত শুই গ'লোহি এতিয়া বাজিছে 1টা তো আমি দিনৰ 1টা বজাত ভোক লাগিলে ৰুমত বনাই খাবলৈ একদম এলাহ লাগিলে বিশেষকৈ বহুত বেছি ভাগৰ লাগিলে যে তো মানে আমি আহিলোঁ ইয়ালৈ আমাৰ ওচৰৰে আন্টি এজনী এগৰাকীৰ হোটেল লোকেল আড্ডা আমাৰ গড়মূৰৰ শংকৰপুৰত আছে ব্লগৰ মালিক ভাত খাম বুলি আহিলোঁ দেই ব্যৱস্থাপকে এইখন হোটেলৰ পৰা দায়িত্ব নলওঁ বুলি কৈছে মোৰ সীমা তো সকলোকে ধন্যবাদ ই ব্লগ আৰম্ভ কৰিছিলে আজি শেষ কৰিছোঁ মই সকলোৱে চাব ভাস্কৰ বৰুৱা এই যিটো ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰি দিব সকলোখিনি কৰি দিব গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ তো আজি মানে আমাৰ ইয়াত দবা পিঠা বৰষুণ পুৰা দবা পিঠা বৰষুণ মানে দেই সেইটো কাৰণে মানে এজনে ছাতি লৈ শুই আছে চব আকৌ এই मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक हो रहा है এজন আমাৰ ব্যৱস্থাপক ছাতি তাতি লৈয়ে শুই আছে মানে ইমান দবা পিঠা বৰষুণ ঘৰৰ ভিতৰতে ছাতি তাতি লৈ শুই আছে দেখিছে না এইজন দেই এইজন
ছাতিলৈ কি আছে দেই ছাতিলৈ কি আছে এজন থাকি ল'লে ব্যৱস্থা কিবা মানে আৰু দেই